everyone. আজি হৈছে বাৰ বিয়া হৈছে এতিয়া জলদি জলদি ওলাব লাগে আৰু এতিয়া ৰাতিপুৱা হৈ আছে আৰু গম পায় আৰু বিয়া ঘৰত কেনেকুৱা কি হয় কি চলি থাকে আৰু আমি শুই উঠিছো জলদি জলদি আৰু বহুত আলহী আছে যেহেতু সেইকাৰণে জলদি জলদি গা ধুই ওলাব লাগে আৰু মই ভাবিলো পটককে ভিডিঅ' এটা আৰম্ভ কৰি থৈ যাওঁ আৰু কি বাৰু দেখাম একেবাৰে বাৰ লগত বিয়া ঘৰত লগ পাম আপোনালোকক আৰু ভিডিঅ' কৰিব পাৰো নে নোৱাৰো নাজানো কিন্তু কৰিবলৈ চেষ্টা কৰিম যিমানটো পাৰো যদিও নোৱাৰো ফটো মৰা হ'ব ন ফটো লগাই দিম বুলি ভাবিছো আৰু এতিয়া জলদি জলদি ওলাই মেলি যাওঁ যিমান যি পাৰো দেখাম আপোনালোকক আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব আৰু এয়া বা ফাইনেলি ৰেডি হ'লগৈ আৰু বাক কেনেকুৱা লাগিছে জনাব আপোনালোক সকলোৱে কমেণ্ট কৰি জনাব আৰু বাক যুগ্ম জীৱনৰ আগবাঢ়ি যাবলৈ বুলি সকলোৱে আশীৰ্বাদো জনাব আৰু এয়া মই চিম্পল এটা মেকআপ কৰি ওলাইছোঁ আৰু মোকো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে মৌচুমী হ'ল চাগে হ'ব ন এইটো চালো আৰু এয়া এতিয়া ফটো ছেশ্যন চলি আছে বাৰ লগত সকলোৱে ফটো উঠাই আছে আৰু দিনৰ ভাগৰ এইটোৱে হৈছে মোৰ লাষ্ট ভিডিঅ' আৰু ভিডিঅ' কৰিবলৈ নহ'লে বহুত বেছি আলহী হৈ গ'ল বাৰ লগে লগে থাকিবলগীয়া হ'ল আৰু ভিডিঅ' কৰিবলৈ নহ'লে আপোনালোকৰ বাবে বাৰ লগত মৰা দুখনমান ফটো লগাই দিছোঁ আই হোপ আপোনালোকে ভাল পাব বুলি আশা ৰাখিলোঁ এয়া এতিয়া ৰাতিৰ মুহূৰ্ত বায়ে কাপোৰ চেঞ্জ কৰিবলৈ গৈছে আমিও চেঞ্জ কৰিবলৈ বুলি ওলাইছোঁ এতিয়া মানুহবোৰ অলপ হেৰেঙা হৈছেগৈ আৰু এতিয়া ভকতবোৰ আহিছে আৰু ভিনদেউ আহিব টাইম হৈছে আৰু কি পাৰোঁ দেখাই যাম আপোনালোকক
এতিয়া হেপী মমেণ্ট আৰু অলপ পাছত দুখৰ মমেণ্ট। আৰু এয়া বৰমা এতিয়া ভিনদক আদৰিবলৈ ৰখি আছে। এয়া ভিনদৰ ভাই সম্বন্ধীয় হৈছে আৰু এওঁ আমাৰ বাক খুজিবলৈ আহোঁতে এনেকৈ অলপ ফূৰ্তি কৰাইছে আৰু আমাৰ আইতাহঁতে। মৰমে হহুৱাই নাচনী মৰমে বন্ধুৱাই নাচনী মৰমে কলিজা খাই নাচনী ভাল পালে কি হ'ব। এয়া এতিয়া আমি বহি আছোঁ ইয়াতে একেলগে আমিবোৰ আৰু বা দৰা আহি পালেহি যিহেতু বা আৰু ভিনদেউ কিছুমান নীতি নিয়ম চলি আছে। এয়া আমি বহি আছোঁ সকলোৱে বা ভিনদেউ আৰু ভিনদেউৰ বন্ধুৱে। আৰু এই সময়কণে বহুত দুখ লগা সময়। এতিয়া আমি বাক থ'বলৈ যাবলৈ ওলাইছোঁ। এয়া আমি গৈ আছোঁ বা ভিনদেউহঁতৰ গাড়ীখন আগত গৈ আছে আৰু আমি পাছে পাছে গৈ আছোঁ। এতিয়া আছোঁ আমি বৰ্তমান বগীবিল দলঙৰ ওপৰত আৰু আমি গৈ আছোঁ কি কি পাৰোঁ দেখাই যাম বুলি ভাবিছোঁ আৰু আপোনালোকক ভিনদেউহঁতৰ ঘৰতো। আৰু এয়া আমি ফাইনেলি ভিনদেউহঁতৰ ঘৰ পালোঁহি আৰু বাকে ভিনদেউকে আদৰিবলৈ মানুহখিনিয়ে সঁচাকৈ ইমান ফূৰ্তি ফাৰ্তা কৰিছে নহয়। বহুত দুখ লাগি আহিছিল যদিও মনটো বহুত ভাল লাগি গৈছে, মানে ইমান ফূৰ্তি কৰিছে। আপোনালোকে চাই যাবচোন সকলোবোৰ। এয়া ভিনদেউৰ মাক আৰু মায়ে বাক আদৰিবলৈ এনেদৰে এটা নিয়ম কৰিছে আৰু এয়া ভিনদেউ বা এয়া এতিয়া ইয়াৰ নিয়ম কৰি আছে কিছুমান। এয়া এতিয়া আমি ভিতৰত আহি বহিলোঁ। এয়া সকলোবোৰ আমাৰ তাৰ পৰা অহা মানুহ, খুৰীহঁত, পেহীহঁত, আপাহঁত, ভণ্টিহঁত, আমিবোৰ ইয়াতে বহি আছোঁ আৰু আমন জীমন কৰি। এয়া নেক্সট ডে ৰাতিপুৱা আৰু বায়ে গা পা ধুই সাজু হৈছে আৰু এইকণ সময় বহুত দুখ লগা সময় আৰু বাক এৰি থৈ যাবগৈ লাগিব এতিয়া আমি। এয়া এতিয়া ঘৰলৈ আহিলোঁ আৰু গা পা ধুই ফ্ৰেছ হৈছোঁ আৰু বাক থৈ আহিলোঁ আৰু কি কি পাৰোঁ বাৰ বিয়াৰ ভিডিঅ' দেখালোঁ আৰু আপোনালোকক। এয়াই আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ বুলি ভাবিছোঁ। বহুত ভাগৰুৱা হৈ গৈছোঁ আৰু শুওঁগৈ এতিয়া অলপ। বাৰ বিয়াৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আপোনালোকে। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ বাক মৰম আশীৰ্বাদ জনাব আপোনালোক সকলোৱে। আৰু আজি ভিডিঅ'টো ইমানেই। বাই বাই।